নমস্কাৰ। আজি আমি ভাগৱত চৰ্চাৰ বিষয়ে, ভাগৱতৰ সৃষ্টিৰ বিষয়ে, ভাগৱতনো কেনেকৈ আহিল এই বিষয়ে আলোচনা কৰিবলৈ আমি আমাৰ মাজত ভাগৱত পাঠক মাননীয় শ্ৰীযুত মনোৰঞ্জন দত্তদেৱক আমি আমন্ত্ৰিত কৰিছোঁ। তেখেতৰ লগত এই বিষয়ে কিছু আলোচনা কৰিম বুলি ইয়াত বহিছোঁ। এইখিনিতে আমাৰ কিবা ভুলভ্ৰান্তি বা কিবা সুধিব লগা থাকিলে আমাক কমেণ্ট কৰিব আৰু আমাক উৎসাহিত কৰিব বুলি নকৰিলে আমি নথৈ আনন্দিত হ'ম। এতিয়া আমি আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এই ভাগৱত আতিগুৰি মানে ভাগৱত সৃষ্টিৰ বিষয়ে আপুনি আমাক চমুকৈ এটা আভাস দিয়ক। জয় প্ৰভু শ্ৰী শ্ৰীকৃষ্ণ পদমঙ্গল সমৰি হৰি বল হৰি বল হৰি বল আৰু হৰি বল হৰি বল। ও শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি নন্দন ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি নন্দন শ্ৰৱণে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে প্ৰণাম। এতিয়া সৃষ্টিৰ বিষয়ে আপুনি এটা আভাস দিয়ক। ভাগৱত সৃষ্টি। ভাগৱতৰ কথা আমি আলোচনা কৰি আছোঁ। ভাগৱত পৃথিৱীত কেনেকৈ আহিল ইয়াৰ চমু বিৱৰণটো দি আছোঁ। কেনে যে ব্যাসদেৱে 18 পুৰাণ 4 বেদ 18 পুৰাণ লিখি মনটো খুব চিন্তা কৰি আছে। এনে অৱস্থাত দেৱৰ্ষি নাৰদ আহি উপস্থিত হ'ল। তেতিয়া বিষণ্ণ মনে ব্যাসদেৱে বহি থকাত নাৰদে সুধিছিল যে ইমান শাস্ত্ৰ লেখাৰ পাছত তোমাৰ মনটো কিয় ইমান মৰিল? তেতিয়া ব্যাসদেৱে দেৱৰ্ষি নাৰদক প্ৰণাম কৰি কৈছিল যে ঋষিৰাজ, মই নিজে ক'ব নোৱাৰোঁ যে ইমান শাস্ত্ৰ লিখিলোঁ, বেদৰ চৰ্চা কৰিলোঁ, মনটো কিবা মোৰ চঞ্চল হৈ থাকিল, কিবা ৰৈ গেল এই এটা ভাৱ হৈ থাকিল। মই নিজে নাজানো কি হৈছে। তেতিয়া দেৱৰ্ষি নাৰদে তেওঁ ভাবি চিন্তি ব্যাসদেৱক ক'লে যে তুমি সৰ্বনাশ কৰি পেলাই ইমানখন শাস্ত্ৰ লেখলা, এইগিলাখান হিংসামূলক উপদেশৰ শাস্ত্ৰ লেখলা, পূজা পাতল বলি বিধান এইগিলাখান দি লেখছ পুৰাণগিলাখান, ইয়াত মানুহৰ মুক্তি নহ'ব। গতিকে মোৰ উপদেশত তুমি ভাগৱত লেখা, তাত হৰি কৃষ্ণৰ নাম কীৰ্তন গুণন কীৰ্তন আছে। গতিকে সেইটোহে কৰি লোকে মুক্তি পাব। তেতিয়া নাৰদৰ উপদেশত এই ব্যাসদেৱে সেই ভাগৱত আৰম্ভ কৰে। আৰু সেই ভাগৱত ব্যাসদেৱৰ পেৰে শুকদেৱৰ পেৰেহে পৰীক্ষিতে পাইছিল। আচ্ছা, শুকদেৱৰ জন্ম কেনেকৈ হ'ল তাৰখিনিও থুলমূলকৈ কওঁ। শুকদেৱ আছিল মাছমৰীয়া ছোৱালী সত্যৱতী আছে। এই সত্যৱতীয়ে সেই মাছমৰীয়াৰ ঘৰত জন্মগ্ৰহণ কৰি নদীত মানুহ পাৰ কৰা হিচাপত দায়িত্বত আছে। এদিনাখন পৰাশৰ মুনিয়ে সেই ঘাটেদি পাৰ হোৱাৰ ধৰত এই সত্যৱতীয়ে নদীত পাৰ কৰিলে। পাৰ কৰাত মাজত নদীৰ মাজতে এটা দ্বীপত তেওঁলোকৰ মিলন হয় আৰু সেই পৰাশৰ মুনি আৰু সত্যৱতীৰ
ঔৰসতে ব্যাসদেৱৰ জন্ম। আৰু সেই ব্যাসদেৱ আছিল ভগৱানৰে এটা অংশ, আৰু তেওঁৰ পৰাই এই ভাগৱতৰ সৃষ্টি হয়। আৰু তেওঁ আহি সেই গংগাৰ পাৰত ৰজা পৰীক্ষিত এই শুকদেৱ গোস্বামী আহি ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 12টা স্কন্ধ ভাগৱতত সম্পূৰ্ণ পৰীক্ষিত এটা বুজাই দিয়ে। এইখিনিতে এটা কথা সুধো, শুকটো ব্যাসৰ পুতেক বুলিহে জানিছিলোঁ। নহয়, শুক ব্যাসৰ পুতেক নহয়, পৰাশৰ মুনি আৰু সত্যৱতীৰ সন্তান। ব্যাসদেৱৰ সন্তান নহয়? পৰাশৰ আৰু সত্যৱতীৰ পুতেক হ'ল ব্যাস। আচ্ছা, যেতিয়া এই ব্যাসদেৱে চাৰিখন বেদ আৰু পঞ্চম বেদৰ 18 পুৰাণ সম্পূৰ্ণ কৰাৰ পিছত চঞ্চল হোৱা বুলি যে আপুনি উত্থাপন কৰিলে, তেতিয়া নাৰদে নিজৰ কিবা এটা কাহিনী কৈ বুজাইছিলে নহয়? নাৰদে তেতিয়া আগৰ জন্মৰ পূৰ্বজন্মৰ কথা ক'লে। নাৰদ আচলতে আছিল কোন? দাসীপুত্ৰ আছিল। নাৰদ এজন বিধৱা বামুণীৰ ছোৱালী ল'ৰা আছিল। একজন বিশেষ ধাৰ্মিক ব্ৰাহ্মণৰ ঘৰত এই নাৰদৰ মাক দাসী হৈ আছিল। তাতেই বাৰিষা কালত চাৰিহিদ্য সনাতন চাৰিওটাই আহি সেই বামুণৰ ঘৰত অতিথি হৈ আছিল। বাৰিষাৰ 4 মাহ তেওঁলোকৰ তাতে অতিথি হৈ আছিল। আৰু তেওঁৰ লগত আলপোচান ধৰাৰ কাৰণে এই দাসীৰ পুত্ৰ নাৰদে তাত আল ধৰিছে এই চাৰিহিদ্য। আৰু তেওঁলোকৰ লগতে যা যোগাৰ কৰি তেওঁলোকৰ অৱশিষ্ট তেওঁলোকে নাৰদে গ্ৰহণ কৰিছে। আৰু সৎ সংগ পাই তাৰপৰা তেওঁৰ মাকৰ মৃত্যু হ'ল। সেইদিনাখন মাকৰ মৃত্যু হ'ল কেনেকৈ যে চাৰিহিদ্য আহি থকাত তেওঁলোকে 4 মাহ পিছত যাব হ'ল। ফলত নাৰদে যাব হ'ল। তাৰ পাছে পাছে তেতিয়া নাৰদক ক'লা যে তুমি আমাৰ পাছে পাছে গ'লে প্ৰভু মোক কিবা অলপ দি যাওক, আপোনালোকৰ লগত মই ইমান দিন থাকোঁ। এই বুলি কৈ চাৰিহিদ্যই কৃপা কৰি নাৰদক নাম দিয়ে। আৰু সেই চাৰিহিদ্যৰ পৰা নাম লৈ তেওঁৰ মনটো উদাসীন হ'ল। সেই নাৰদ ঈশ্বৰ চিন্তাত যাব, কিন্তু তেওঁৰ চিন্তা হ'ল মাকক লিখি নাছিল। এই ৰকম ভাবি থাকোঁতে এদিনাখন মাকক সৰ্পই দংশন কৰি সৰ্পৰ দংশনত মাকৰ মৃত্যু হ'ল। তেতিয়া নাৰদৰ মনটো উদাসীন হ'ল। হয়তো ক'লে যে মোৰ ভালেই হ'ল, মা যেতিয়া আছিল মাৰ কাৰণে মই ঈশ্বৰ চিন্তা কৰিব পৰা নাছিলোঁ, গতিকে এতিয়া মোৰ নাই, যেতিয়া মই এতিয়া ঈশ্বৰ চিন্তাৰ কাৰণে গুচি যাওঁ। এইবুলি নাৰদে ঘোৰ তপস্যাত গুচি গ'ল। আৰু তাতে তেওঁ ঈশ্বৰ চিন্তা কৰি ভগৱানক আৰাধনা কৰি আছে। তেতিয়া ভগৱানে দেখা দিয়া নাই, কিন্তু আকাশবাণী হ'ল, বোলে যে বাছা তুমি এইটো জন্মত মোক দৰ্শন নহ'ব, পুৰা পিছৰ জন্মত তুমি সদায় মোক লগ পাবা, এইটো জন্ম তুমি এনেকৈ কটা। এই আকাশবাণী শুনি নাৰদৰ সেইটো জন্মটো সেনেকৈ কটালে। আৰু তাৰপিছত তেওঁ দেৱৰ্ষী নাৰদ হৈ ব্ৰহ্মাৰ মানৱ পুত্ৰ হৈ জন্মে। আৰু পাছৰ জন্মত ভগৱান শ্ৰীকৃষ্ণই সদায় নাৰদক একদিনতে দুবাৰকৈ ৰাগ দিয়ে। এনেকৈ তেওঁৰ লগত এইখিনিত এনেকৈ কৈ নাৰদে গোটেইখিনি ঘটনা ব্যাসদেৱক কোৱাৰ পিছত ব্যাসদেৱৰ মনটো উৎফুল্লিত হৈ উঠিল। তাৰপিছত আৰু তেওঁ নাৰদে ক'লে কি আপুনি হৰিক চিন্তা কৰি, হৰিৰ কথা ভাবি, হৰিক স্মৰণ কৰি, হৰিৰ বিষয়ে লিখি আপুনি ভাগৱত হেৰি কৰক, তেনেকৈ কৈছে। আৰু সেইমতে ব্যাসদেৱে এই ভাগৱত চৰ্চা কৰে। আৰু এই ভাগৱতত শুনিয়ে কলিৰ লোকে মুক্তি পাইছে। আমি ভাগৱত সৃষ্টিৰ বিষয়ে বিতংকৈ জানিলোঁ। ভাগৱতনো কেনেকৈ সৃষ্টি হ'ল, কাৰ নিৰ্দেশত সৃষ্টি হ'ল, গোটেইখিনি কথা আমি চমুকৈ আলোচনা কৰিলোঁ। এইখিনিতে আমি আমাৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীনো হ'ব লগা আছে। আমি গোটেইখিনি আমি কথা বৰ্তমান ক'ব নোৱাৰিলোঁ। তাৰপিছত
পিছৰ পৰ্যায়ত আমি আৰু অন্য এটা বিষয়ে আলোচনা কৰিম হৈ যোৱা ভিডিঅ'টোত আমাৰ কিবা ভুলভ্ৰান্তি আৰু কিবা সুধিব লগা থাকিলে আমাক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব নমস্কাৰ নমস্কাৰ।